সৰুৰ পৰা ডাঙৰ মুখে মুখে মাত্ৰ এটাই কথা, দীপ আৰু লাহিৰ মাজত কি সম্পৰ্ক? এই কথাষাৰৰ অন্ত পেলাবলৈ আজি আমি লৈ আহিছোঁ ধিক্কাৰী জীৱন পাৰ্ট 2। দিব্যা। কোৱা। কি খবৰ তোৰ? আছো ভালে। মা ক'ত আছে? মা ভালে আছে নে? আছে। তই খোৱা বোৱা কৰিছনে ভালকে? কৰিছো, ভালকে কৰিছো। তোমাক কথা এটা কওঁ, মাক নকবি হা। কচোন। বিহুলৈ আৰু 6 মাহ আছে, মই যাম বুলি ভাবিছো। ভাল কথা, মই মাৰে আজিয়ে কথাটো কম। মাৰে কথাটো শুনিলে সুখী হ'ব। নকবি মাক নকবি। ভাল মাটি এডোখ চাই ঘৰ এটা বনাবি, পইচা মই পঠাই দিম। কিমাননো ভাড়া ঘৰত থাকিবি? পুতেক এতিয়া ডাঙৰ হৈছো, ঘৰটো লাগিবই। নালাগে নেকি? আৰু অলপ পইচা কৰি ল, আৰু তয়ো আহি ল। মোক ৰখি থাকিব নালাগে, তুমি কাম আৰম্ভ কৰা। মই ফোনত কথা পাতি থাকিলে ছাৰৰ পৰা গালি খাব লাগিব। এতিয়া ৰাখো। গুড মৰ্নিং সাগৰ ভাই। মৰ্নিং ভাই। লাহি পুতেকে চাকৰি কৰিব পাৰিম, আমিও কৰিম। কি ভাই এইটো? ভাই এইটোৱে আমাৰ জীৱন। খাব লাগে, শুব লাগে, ঘুমাব লাগে। কথা এটা গম পাইছ নেকি? কি কথা? আজি বোলে লাহিহঁতৰ ঘৰত গাঁও মানুহ যাব। আমাৰ যাবি নেকি? কিবা চাহ খুৱাব পাতিছে নেকি? পকা পিঠা দিব বোলে। হয় নেকি? আজি নেযাওঁ দে স্কুলত, পিছে কালিৰ পৰা যাম। বল। বল। তই ভাত খালি নে নাই? এইকেইদিন আহিব টাইমে পোৱা নাই। তই বেয়া পাইছ নেকি? তই নাহি ভাল কামেই কৰিছ। গাঁৱৰ মানুহৰ যি কথাটো মানুহক কৈ থাকিব দিয়া, আমি জানো ন আমি কি। মোক অনুৰোধ কৰিছো, মোক অলপ শান্তিত জীয়াই থাকিবলৈ দিয়া। তই মোৰ ঘৰলৈ নাহিলেই ভাল পাম। তোক কিন্তু মই কেতিয়াও বেয়া নাপাওঁ। এই সমাজখনত দেখুৱাই দিম তই মই কোন হয়। আহোঁ। গাইনী কলেজখিনি গাঁওখন শেষ কৰি দিলি। তোৰ দৰে জ্ঞানী মানুহ নহয়, অজ্ঞানী মানুহ। জ্বলাই দে। তোক এই মাটি গাঁওবুঢ়াইহে দিছিল, গাঁওবুঢ়াই এতিয়া নাই নহয়, তই ওলাই যা। কি বা বোলে বেষ্ট ফ্ৰেণ্ড তোৰ সি এতিয়া। কি হৈছে ইয়াত? কি হৈছে? বাটুৰা মাইকীৰ লগত তোৰ কি সম্পৰ্ক আছে? গাঁওখন তই শেষ কৰি দিলি। তেজৰ সম্পৰ্ক আচল সম্পৰ্ক নহয়, মনৰ সম্পৰ্ক থাকে। প্ৰতিবাদ কৰিবলৈ কাম বহুত আছে। প্ৰগ্ৰাম এখন হ'ব নোৱাৰে। মদ ভাং খাই তহঁতৰ কি উৎপাত! কিমান সৰু সুৰা ল'ৰা ছোৱালী বৰবাদ হৈ আছে মদ ভাং খাই, দেখা নাপাৱ? মংগলদৈত বহুত মদৰ দোকান আছে, তালা লগাই দেখা। দম চাম মই। কি বালৰ প্ৰতিবাদ কৰি আছ? যিবোৰত লাগিব লাগে সেইবোৰত লাগ কেলা। চাই ল'ম তোক বে। ফেচবুক, ইনষ্টা, ৰংমন বুলি আছে, চাই ল'বি যা। তেজৰ সম্পৰ্কবোৰে চিনি নাপায়। মোৰ তেজৰ সম্পৰ্ক নহয়ও মানুহৰ কথা শুনিব লগা হৈছে। ভুল মানুহৰ মনবোৰ শুধৰাবই লাগিব। অচিনাকিৰ পৰা চিনাকি হয়, চিনাকিৰ পৰা সম্পৰ্ক হয়। ৰাহিলৰ কথা মতে দীপে লাহে লাহে ঘৰৰ কাম আগবঢ়াব ধৰিলে। দাদা, পেকেট লাঞ্চটো পঠাই দিয়ক। পে'মেণ্টটো মই অনলাইন কৰি দি আছোঁ। পঠাই দি আছো। ঠিক আছে দাদা। ছাৰ মই বিহু কাৰণে ঘৰত যাব লাগিছিল। ইয়াতে বহুত ল'ৰা আছে, মই আটাইতকৈ ভাল পোৱা ল'ৰাজনে হ'ল তুমি। দৰং জিলাত তোমাৰ ঘৰ, মোৰ ঘৰো তাতে। আপোনাৰ ঘৰ তাতে নেকি? দৰং জিলাৰ নগৰবাহীত মোৰো ঘৰ। কি ছাৰ, নগৰবাহীত? মোৰো ঘৰ তাতেইচোন, কিন্তু মোৰ তাতে কোনো নাই। দুখ নকৰিব ছাৰ, মই আছোঁ নহয়। মোৰ লগতে বলক ছাৰ, নিজৰ গাঁওখন এবাৰ ফুৰি আহিব। ঠিক আছে, মই বাৰু এবাৰ ছাৰক সুধি চাম। হ'ব ছাৰ।
ৰাহিল, কালি তুমি 9 বজাত আহিবা, ছাৰে যাবলৈ কৈছে। হেল্ল' দিব্যা, আমি গৈ আছোঁ, মায়ে যাতে গম নাপায় হা। মই আনিব যাম নেকি? আমি গৈয়ে আছোঁ গাড়ী লৈ। তুমি আহিব নালাগে। ঠিক আছে। দিব্যা, আমি দলংখন পাইছোঁ। অঁ, দলংখন ক্ৰছ কৰি কেনে দেখিবা ৰাইট চাইডে এটা কালাৰ কৰা টিঙৰ গেট এখন আছে, সেইটোৱে। ঠিক আছে, তুমি তালৈকে মাক লৈ আহিবা হা। ঠিক আছে। দীপ এইকেইদিন অহা নাই দেখোন, কিবা বেয়া পালে নেকি? সেইবোৰ কিবা বেয়া পালে চাগে। সেইদিনা মই তাক তেনেকৈ ক'ব নালাগিছিল। তই মোৰ ঘৰলৈ নাহিলেই ভাল পাওঁ, সি আহিলে ভাল আছিল। দাদা তই? ভাইটি তই? ছাৰ, আপুনি দিব্যাক চিনি পায় নেকি? অঁ, পাওঁ, ভালদৰে পাওঁ। শুনা, 2020 কথাবোৰ সোণালী পৰিচালনা ধৰে। মই বহুত বুজালো, কিন্তু তই বুজি নাপাওঁ। এই বেপাৰে মাছ বেপাৰ কৰি এইখিনি বয়স পালো, তহঁতেনো কি দিছ? সন্মানটো নাৰাখিলিয়েই, বুঢ়া হ'লেও কৰ্ম কৰিয়েই খাম। নালাগে তহঁতৰ সহায়। এইটো চিধা ৰাস্তা, ওলাই যোৱা, যোৱা ইয়াৰ পৰা ওলাই। ছাৰৰ কাহিনীটো বুজিলোঁ, কিন্তু দিব্যা অকলশৰীয়া কেনেকৈ হ'লি? শুনা। 2020 চন। অ' দেউতা, দেউতা। কি কিয় ইমান চিঞৰিছ? তই ইমান দিনৰ মূৰত কিয় আহিলি? ঘৰলৈ মনত পৰিছে, সেইকাৰণে আহিলোঁ। এটাইতো সন্মান পুৰি খালেই, এতিয়া থকাখিনি তই শেষ কৰিবলৈ আহিছ। এইটো কিন্তু আপুনি ভাল কাম নকৰিলে। এদিন আপুনিও কান্দিব, যিদিনাখন আপুনি অকলশৰীয়া হ'ব। আহোঁ। আৰু ময়ো দেউতাৰ অহংকাৰৰ বাবে ঘৰখন এৰি গুচি আহিলোঁ। 2024 চন। দুখৰ কাহিনী। দিব্যা, তই যা, মাক লৈ আহ, ছাৰপ্ৰাইজটো দি দিওঁ। অঁ, ঠিক আছে। দাদা বহা। লাহি, অ' লাহি, অঁ, ক'ত আছনো তই? আছো পিছফালে। ইফালে আহচোন। গৈ আছো। তই ব'ল আজি, তোৰ বাবে ছাৰপ্ৰাইজ আছে। কি ছাৰপ্ৰাইজ? তই সুখী অনুভৱ কৰিবি, মোৰ লগত ব'ল। তই কেতিয়া আহিলি? তই ভালে আছনে? তই ঘৰলৈ নগলি যে, ইয়াতে থাকিলি কিয়? এনেই মা, তোমাৰ বাবে এই ছাৰপ্ৰাইজ। আৰু গাঁও মানুহৰ আগত কথা আনি থাকিব নালাগে। এইটোৱে ঘৰ তোমাৰ। কেনেকুৱা লাগিছে? তোৰ বাবে আৰু এটা ছাৰপ্ৰাইজ আছে। ৰাহিলৰ বছজন মোৰ দাদা। আহ, তোক চিনাকি কৰাই দিওঁ। তই? অঁ, ময়েই। ভুল মোৰ নাছিল, দেউতাই মোক বাধ্য কৰাইছিল। 2020 চন। দেউতা, দেউতা, মোৰ খোৱা লোৱাত বৰ কষ্ট হৈছে, আনকি মই ঘৰ ভাড়াও দিব পৰা নাই। ঠিক আছে, তই থাকিব পাৰিবি, কিন্তু তাতে এটা চৰ্ত আছে। পত্নী আৰু সন্তানটো থাকিব নালাগে। তই যদি মানিব পাৰা আহি যা। তই যদি মানিব নোৱাৰা, দ্বিতীয়বাৰ এইখন ঘৰত ভৰি নিদিবি।
মই দেউতাক এৰি থাকিব নোৱাৰোঁ আৰু মোক দেউতাই বহুত কষ্ট কৰি ডাঙৰ কৰিছিল। দেউতাৰ লগত মই এনেকুৱা কৰিব নালাগিছিল। কিন্তু লাহিৰ জীৱনটো কি হ'ব যদি মই তাইৰ জীৱনৰ পৰা যদি আমাৰ সন্তানটো আঁতৰাই দিওঁ? মোৰ অবিহনে তাই জীয়াই থাকিব পাৰিব। ভগৱান মোক ক্ষমা কৰিব, বাচ্ছাটোক জীয়াই থাকিবলৈ শক্তি দিয়ক। মই এই কাম বাধ্যত পৰিহে কৰিম। নাম কি আছিল? তোমাৰ নামেই, তাৰ নামো ৰাহিল আছিল। সেইটোৱে মই। 2020 চন। এনেকৈয়ে খাই নাখাই ডাঙৰ হ'লোঁ আৰু এদিন হঠাৎ দিব্যাক লগ পালোঁ। প্ৰেম ভাল পাওক কোনে আঁতৰাব নোৱাৰে, কিন্তু মানুহৰ ভুল বুজাবুজিৰ কাৰণে এইবোৰ। ৰাহিল, তই সুধিছিলি নহয় দিব্যাক কিয় দেউতা বুলিব দিয়া নাছিলি? আজিৰ পৰা তোৰ দেউতা পাই গলি। দেউতা! চাকৰিত তোক মই আনৰ ল'ৰা বুলি ভাবিছিলোঁ, এতিয়া তই মোৰ নিজৰ পুত্ৰ। লাহি, তই মই কোন হয় সমাজখনত দেখুৱাই দিলোঁ। আজিৰ পৰা তই মোৰ বৌ হয়।